নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? জ্যোতিষ ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মোৰ ৰেচিপিত আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ অসমীয়াৰ ভাত পিঠা বা ভদিয়া পিঠা বুলিও কওঁ আমি। তেনেহ'লে বনাওঁচোন আহক ভাত পিঠা। ভাত পিঠা বনাবলৈ অতি সহজ। মই আচলতে আজি প্ৰথম বনাইছোঁ আৰু আনকাল বনাই পোৱা নাই, কিন্তু ভালেই হ'ল। মাৰ পৰা শিকি ল'লোঁ, মাহঁতে বনাই। এয়া লৈছোঁ পিঠাগুড়ি। আমি ঘৰৰ মানুহ কম আছোঁ কাৰণে মই 3 গিলাচ চাউলৰ পিঠাগুড়ি এয়া খুন্দি লৈছোঁ। এয়া আঢ়ৈ চাউলৰ পিঠাগুড়ি লৈছোঁ। আচলতে ঢেঁকীত খুন্দিছিলোঁ, ভিডিঅ' কৰিবলৈ নহ'লে, বা ঢেঁকী নাথাকিলে মিক্সিটো পিচি ল'ব পাৰে। এতিয়া বনাওঁ আহক। পিঠাগুড়িখিনিত প্ৰথমে দিছোঁ অকণমান নিমখ আৰু এচামুচ গৰু ঘিউ। নিমখ আৰু গৰু ঘিউ দি মই হাতেৰে ভালদৰে মঠি পেলাম এতিয়া পিঠাগুড়িখিনি। এতিয়া অলপ কুহুমীয়া পানী ল'ম আৰু অলপ অলপকৈ পানী দি আটা মৰাৰ দৰে মঠি পেলাম। আচলতে এইখিনি আটা মৰাতকৈ অলপ কোমল কৰিব লাগিব। এয়া চাওক, অলপ অলপ পানী দি পেলাই মই মঠিছোঁ। এয়া পিঠাগুড়িখিনি মঠি হৈ গ'ল। ইমানখিনি কোমল কৰিলেই হ'ব আৰু। আনহাতে গেছত এখন ডাঙৰ কেৰাহী বহাই লৈছোঁ আৰু পানী দিছোঁ। কেৰাহীখনত একদম ফুলকৈ পানী দিয়া নাই, দেখিছে কিমান দিছোঁ। আৰু পানীখিনি উতলিবলৈ দি তাত ৰিফাইন তেল 2 চামুচমান দি দিছোঁ। কাৰণ ৰিফাইন তেল দিলে পিঠাটো দিলে মানে ইটোৰ গাত সিটো পিঠা লাগি নধৰে আৰু এটা এটা হ'ব। সেই ৰিফাইন তেলখিনি দিছোঁ। পানী পূৰা উতলিবলৈ দিছোঁ। এইখন এখন চাউল চলা চালনী পিঠা বনাবলৈ লৈছোঁ। আচলতে ভাত পিঠা বনাবলৈ চালনীখনৰ ফুটাবোৰ অলপ ডাঙৰ হ'ব লাগে, বেলেগকৈ বনাই ল'ব পাৰি, কিন্তু মোৰ ওচৰত সেইখন নাই। গতিকে চাউল চলা চালনীখনেই লৈছোঁ, এইখনতে বনাম। ভাত পিঠা বনোৱা চালনীখন নাথাকিলে আচলতে বহুতেই চাউল চলা চালনীখনতে বনায়। গতিকে ময়ো চাউল চলা চালনীখনেই লৈছোঁ। এয়া কেৰাহীখনৰ ওপৰত দি লৈছোঁ। মঠি লোৱা পিঠাগুড়ি লৈছোঁ আৰু চালনীখনত এইদৰে ভিডিঅ'ত দেখুৱাৰ দৰে হেঁচি হেঁচি দিছোঁ। এইদৰে দিছোঁ, চাই থাকক। এয়া চাওক, পিঠাখিনি উপঙি আহিছে আৰু উপঙি আহিলে গম পাম যে আমাৰ পিঠাখিনি হৈ গৈছে। বহুত দেৰি উতলাই থাকিব নালাগে, লেপলেপীয়া হৈ যাব। এতিয়া পিঠাখিনি হেতা এখনেৰে টুকি ল'ম। এয়া চাওক। এইদৰে গোটেইখিনি পিঠাগুড়ি ভাত পিঠা বনাই গ'লোঁ। এয়া ভাত পিঠা কলপাতত লৈছোঁ খাবলৈ। কলপাতত খোৱাৰ টেষ্টেই বেলেগ। ভাত পিঠাৰ ওপৰত এয়া গৰু ঘিউ দি লৈছোঁ, লগত লৈছোঁ গুড় আৰু লৈছোঁ ক্ৰীম। লগত ক্ৰীম খালে টেষ্টেই বেলেগ হয় ভাত পিঠাৰ লগত। আৰু এৱা গাখীৰ লৈছোঁ, বা দৈৰ লগতো খাব পাৰে। 2টা চেৰি লৈছোঁ, চেৰিটো যিহেতু মিঠা ভাল লাগিব খাই জলপানৰ লগত।
আৰু বন্ধুসকল সঁচাকৈ ভাত পিঠাটো খাই বহুত টেষ্টি লাগিলে। আপোনালোকে যদি কোনোবাই বনাই খোৱা নাই, আচলতে সকলোৱে বনাব জানেই, সকলো অসমীয়া মানুহেই বনাব জানে। যদি বনাই খোৱা নাই, বনাই খাই চাব আৰু কেনে পালে মোক ক'ব। আমি কিন্তু ঘৰৰ সকলোৱে খাই খুব ভাল পালোঁ। আৰু বন্ধুসকল, যদি আজি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, মোৰ জ্যোতিষ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিবলৈ কাষতে থকা বেল আইকনটো টিপি দিব। তেনেহ'লে আজিলৈ আহোঁ, আকৌ বেলেগ এদিনা লগ হ'ম বেলেগ এটা ৰেচিপি ভিডিঅ' লৈ। তেনেহ'লে ধন্যবাদ।